নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। অহাকালি যিহেতু 31 মে' আৰু অহাকালি ঘোষণা কৰিব পাৰে HSৰ ফলাফল। আগৰে পৰাই সামাজিক মাধ্যমত চৰ্চা চলি আছিল যে 31 মে'ত ঘোষণা কৰিব পাৰে HSৰ ফলাফল। শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কৈছে যে হঠাৎ মেট্ৰিকৰ দৰে ঘোষণা হ'ব পাৰে HSৰ ফলাফল। বিভিন্ন ৱেবছাইট তথা গুগলত প্ৰকাশ পাই আছে 31 মে'ত দিনৰ 10 বজাত মুকলি হ'ব HSৰ ৰিজাল্ট। অনুমান কৰা হৈছে যে হয়তো কালি ঘোষণা হ'ব পাৰে HSৰ ফলাফল। শিক্ষামন্ত্ৰীয়ে টুইটযোগে ঘোষণা কৰিব ৰিজাল্টৰ তাৰিখ তথা আছাম এডুকেশ্যন কাউন্সিলে জাননীযোগে জাৰি কৰিব ৰিজাল্টৰ দিন।